হেল্ল' বন্ধুসকল, ষ্টাৰ্টউব আছামলৈ আপোনাক জনাইছোঁ নমস্কাৰ। আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ এণ্টাৰটেইনৰ বাবে। ভিডিঅ'ৰ মূল বস্তু হৈছে বেহাৰবাৰী আউটপোষ্টৰ কেইটামান চৰিত্ৰৰ আচল স্বামীৰ লগত চিনাকি কৰি দিয়াৰ। ভিডিঅ'টো বনাওঁতে বহুতো ভুল ভ্ৰান্তি হৈ যাব পাৰে, সেয়ে ভুল আৰু ভালখিনি তলত কমেণ্ট কৰি জনাব। আৰু যদিহে ভিডিঅ'টো ভাল পায় লাইক কৰিব, আৰু যদি চেনেলটো তাত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। বলক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমতেই আপোনালোকক দেখাইছোঁ কমলৰ ঘৈণীয়েক ৰূপে খ্যাত বেহাৰবাৰী আউটপোষ্টৰ এটা জনপ্ৰিয় চৰিত্ৰ। বৰ্তমান নাৰ্ছ বাইদেউৰ আচল নাম হৈছে বৃষ্টি দত্ত আৰু তেখেতৰ স্বামীৰ নাম হৈছে বিজিত চক্ৰৱৰ্তী। তাৰ পাছতে আপোনালোকলৈ লৈ আহিছোঁ বেহাৰবাৰী আউটপোষ্টৰ এতিয়া জনপ্ৰিয় এটা কেৰেক্টাৰ, উকিল বাইদেউ ৰূপে চিনাকি, SI ছাৰৰ গাৰ্লফ্ৰেণ্ড হিচাপে চিনাকি। চৰিত্ৰটোৰ নাম হৈছে ৰিমজিম শৰ্মা আৰু ৰিমজিম শৰ্মাৰ স্বামীৰ নাম হৈছে ঋতুৰাজ কৌশিক। তাৰ পাছত আপোনালোকলৈ লৈ আহিছোঁ বেহাৰবাৰী আউটপোষ্টৰ অন্য এটা পুৰণি কেৰেক্টাৰ, যাক আমি খাইতাচী বাইদেউ তথা সুস্মিতা সেন বুলি জানো। তেখেতৰ আচল নাম হৈছে পাৰবিন চুলতানা। পাৰবিন চুলতানাৰ হাজবেণ্ডৰ নাম হৈছে মুস্তাক আহমেদ। তাৰ পাছত আপোনালোকলৈ লৈ আহিছোঁ অসমৰ এগৰাকী পুৰণি তথা অভিনেত্ৰী নিকিতা গোস্বামী, যাক আমি বেহাৰবাৰী আউটপোষ্টত DSP বাইদেউ ৰূপে চিনি পাওঁ। তেখেতৰ হাজবেণ্ডৰ নাম হৈছে চয়ন চক্ৰৱৰ্তী। তাৰ পাছতেই আপোনালোকলৈ লৈ আহিছোঁ তৰামাই ৰূপে খ্যাত বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় এটা কেৰেক্টাৰ, যাৰ আচল নাম হৈছে সীমা বৰুৱা। সীমা বৰুৱাৰ স্বামীৰ নাম হৈছে সঞ্জীৱ বুঢ়াগোহাঁই। তাৰ পাছতে আপোনালোকক জনাইছোঁ অন্য এটা কেৰেক্টাৰ, যি অসমৰ মানুহৰ অন্তৰে অন্তৰে সোমাই গৈছে। আটাইতকৈ জনপ্ৰিয় চৰিত্ৰৰ ভিতৰত এটা চৰিত্ৰ কেকেচাৰৰ ঘৈণীয়েক মণিবৌ। মণিবৌৰ আচল নাম হৈছে পাপৰি বৰুৱা। পাপৰি বৰুৱাৰ হাজবেণ্ডৰ নাম হৈছে বাবাতু বৰুৱা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতেই অন্ত। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।